নমস্কাৰ বন্ধুসকল, তো কেনেকুৱা আছা? আশা কৰোঁ সকলোৱে ভাল আছা। ময়ো আছোঁ ভাল। তো বন্ধুসকল, আমাৰ ইয়াত আছে এটা নৰ্মেল LED। সকলোৱে জানে এইটো LED আমি হোল্ডাৰত লগাই কাৰেণ্টত জ্বলাওঁ। আৰু আমাৰ ইয়াত আছে এটা স্পেচিয়েল আলু। এইটো আলুক আজি আমালোকে ইলেক্ট্ৰিক আলু বনাম। তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰিব। আপোনাৰ এটা কমেণ্টে মোক ইনস্পায়াৰ কৰে নতুন ভিডিঅ' বনাবলৈ কাৰণে। কেতিয়াবা না কেতিয়াবা আপোনালোকে নিশ্চয় ভাবি থাকে যে এটা নৰ্মেল আলু দি মানুহে কেনেকৈ LED জ্বলায়। তো আজি আমি তেনেকুৱাই এটা এক্সপেৰিমেণ্ট কৰিম। এটা নৰ্মেল আলু দি এটা LED বাল্ব জ্বলাম। তো কেনেকৈ জ্বলে আৰু কেনেকৈ কাম কৰে দেখাই আছো। তো এইটো হ'ল নৰ্মেল LED, ইয়াত কিছু নাই। আৰু এইটো হ'ল নৰ্মেল আলু, নৰ্মেল LED আৰু এইটো নৰ্মেল আলু। তো এইটো আমি কি কৰিম, ইয়াত যে এইটো পইণ্ট আছে এইটো লগাই দিম। তো দি আছো, ময়ো নাজানো কি হ'ব, জ্বলিব নে নজ্বলিব, আপোনাৰ সন্মুখতে কৰি আছো। তো দেখিব পাৰিছে এটা নৰ্মেল আলু দি কেনেকৈ আমি LED বাল্বটো জ্বলালো। ৱাও, ভালকে চাওক। ইয়াত কোনোফালে তার নাই, কোনো ইলেক্ট্ৰিচিটি নাই, ইয়াত বাছ এনেই জ্বলি আছে। তো বন্ধুসকল, মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, এইটো যিটো আছে আলু আৰু LED বাল্ব, এইটো একেবাৰে ফেক হয়। আপুনি বা আপোনালোকে যিবিলাক ইউটিউবত ভিডিঅ' চাই যে আলু দি লাইট জ্বলাই আছো, আলু দি ইটা কৰি আছো, উইটো কৰি আছো, হেন কৰিছো, তেন কৰিছো, সববিলাকে ফেক হয়। যেতিয়ালৈকে এই নৰ্মেল LED বাল্বটোত ইলেক্ট্ৰিচিটি নাহিব তেতিয়ালৈকে এই বাল্বটো নজ্বলিব। ইউটিউবত ভিডিঅ' চাই আছে আলুৰ বিষয়ে বা আলু আৰু LEDৰ বিষয়ে, সববিলাকে ফেক হয়। কিহৰ কাৰণত? এই যে এই লাইটটো আছে না, ইয়াৰ ভিতৰত দেখাই আছো কি আছে, দেখিব পাৰিছে? ইয়াৰ ভিতৰত এক্সট্ৰাকে এটা বেটাৰী লগাই দিয়া আছে। তো এইটোৰ কাৰণত আৰু ইপিনে যেতিয়া দুটা কানেকশ্যন একেলগে হ'ব তেতিয়াই জ্বলিব। হৈছে, দেখিব পাৰিছে? মই এটা আঙুলি দি দিছো, ইয়াৰ কাৰণত জ্বলি গৈছে। তো এতিয়া বুজিব পাৰিছে আপোনালোকে যিবিলাক ইউটিউবত ভিডিঅ' চাই সেইবিলাক 100% ফেক হয়। তো গাইজ, আজিৰ ভিডিঅ'খিনি ইয়াতে শেষ কৰিলোঁ। এটা সৰু ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত, দেখালোঁ কেনেকৈ এটা আলু দি লাইট জ্বলে। এইটো টোটালি ফেক হয়। তো আপোনালোকে বুজিব পাৰিছে যিবিলাক ইউটিউবত ভিডিঅ' দি আছে, কৈ আছে যে এটা ৰিয়েল 100% ৰিয়েল, ফেক নহয়, এইবিলাকো ফেক হয়। তো আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ। লগ পাই আছোঁ আৰু এটা পাম্পাৰ ভিডিঅ' লৈ। তো আজিৰ কাৰণে বাই বাই, লগ পাই আছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰিব। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।